লাও পিঠা বনাবৰ কাৰণে প্ৰথমে আপুনি ৰঙালাওখিনি সৰু সৰুকৈ কাটি লৈ শুকান কেৰাহী এখনত অকণমান ভাজি ল'ব। আৰু আপুনি কিমানখিনি ৰঙালাও দিছে আৰু আপুনি কিমানখিনি মিঠা খায় সেই অনুপাতে চেনিটো এড কৰি ল'ব। আমি অকণমান কম মিঠা খাওঁ, সেইকাৰণে মই চেনিটো একাপেই দিছোঁ। এনেকৈ চেনিৰ পানীখিনিৰ লগত ধুনীয়াকৈ ৰঙালাওখিনি যেতিয়ালৈকে কোমল হৈ নাযায় তেতিয়ালৈকে আপুনি এনেকৈ লৰাই থাকিব। আৰু এয়া দেখিছেনে, একদম কোমল হৈ গৈছে। এতিয়া মই ইয়াতে এড কৰিম ভজা পিঠাগুড়ি। যদি আপোনাৰ তাত ভজা পিঠাগুড়ি নাই তেতিয়াহ'লে আপুনি আটাও অকণমান এড কৰি ল'ব পাৰে, ভাজি ল'ব কিন্তু আটাখিনি। এয়া মই এড কৰিলোঁ। তাৰপিছত এইখিনি যেতিয়া ৰঙালাওখিনি গৰমে থাকিব তেতিয়া আপুনি এই ৰঙালাও আৰু পিঠাগুড়িৰ মিশ্ৰণটো আপুনি ধুনীয়াকৈ মাৰি ল'ব লাগিব, তেতিয়াহে পিঠাকেইটা ভাল হ'ব। ঠাণ্ডা হ'লে কিন্তু ইমান এটা ঠিক নহ'ব। এয়া মই এইখিনি ধুনীয়াকৈ মাৰি ল'লোঁ। একদম মিহিকৈ আপুনি মাৰি ল'ব, তেতিয়াহে পিঠাকেইটা খাবলৈ ভাল হ'ব। এয়া মই পিঠা কেইটামান আগতে বনাই লৈছোঁ, আপুনি বনায়ো দি থাকিব পাৰে। মই কেইটামান আগতীয়াকৈ এনেকৈ বনাই লৈছোঁ, সহজ হ'ব। তাৰপিছত এতিয়া আপুনি কেৰাহীখনত ৰিফাইন তেল অকণমান গৰম কৰি লৈ পিঠাকেইটা দি দিয়ক। গেছৰ ফ্লেমটো আপুনি একদম ল' কৰি ৰাখিব, নহ'লে পিঠাকেইটা খুব সোনকালে ৰঙা হৈ যাব, কিন্তু ভিতৰৰ ফালে পিঠাকেইটা নহ'ব ভালকৈ। এয়া দেখিছেনে, লাহে লাহে এনেকৈ ৰঙা যেতিয়ালৈকে এনেকৈ নহয় তেতিয়ালৈকে ভাজি থাকিব। এয়া ধুনীয়াকৈ হৈ গ'ল। সন্ধিয়া চাহকাপৰ লগত ঘৰতে বনোৱা কিবা এটা খাবলৈ পালে ভাল লাগে, নহয় জানো? সেইকাৰণে মই ভাবিলোঁ যে ঘৰতে কিবা এটা বনাই খাওঁচোন আজি। পিঠা বনাই লৈ গা পা ধুই অকণমান ফ্ৰেছ হ'লোঁ, আৰু ফ্ৰেছ হৈ মই এয়া অকণমান ফেনখন দি ফেনৰ হাৱা লৈছোঁ, অকণমান বহিছোঁ। বিৰাট গৰম আছিলে, অকণমান ফ্ৰেছ হৈ লৈছোঁ। তাৰপিছত এয়া মোৰ হাতত এতিয়া একাপ গাখীৰ দিয়া চাহ, আৰু লগত এয়া মই এইমাত্ৰ বনোৱা পিঠাকেইটা খাবলৈ খুবেই টেষ্টি হৈছিলে। আপুনিও এনেকৈ ট্ৰাই কৰিবচোন। খুব কম সময়তে আপুনি সুন্দৰকৈ পিঠাকেইটা বনাই এনেকৈ সন্ধিয়া চাহকাপৰ লগত ঘৰৰ পৰিয়ালক এনেকৈ দিলে খায়ো ভাল পাব সকলোৱে, আৰু আপুনিও চাহকাপৰ মজা লৈ খুব ভাল পাব, নহয় জানো? আজিৰ ভিডিঅ'টি ইমানেই। কেনেকুৱা লাগিলে জনাবচোন দেই।